বন্ধুসকল, আজি মই সম্পূৰ্ণ বেলেগ এটা ভিডিঅ' লৈ পেলাই আপোনালোকৰ সন্মুখলৈ আহিবলৈ বিচাৰিছোঁ। সেই ভিডিঅ'টো হ'ল আমাৰ কুটিৰ শিল্প, মানে এৰী পলুৰ ওপৰত। এৰী পলুৰ মোৰ জেঠাই এজনী আছে, জেঠাই মাহী কেইজনমানে লাগি পেলাই মানে যিটো পৰম্পৰা আমি আইতাহঁতে দেখিছিলোঁ, আগতে দেখিছিলোঁ যে এৰী পলুৰ পৰা এৰীয়া চাদৰ কিবা কিবি বনাই দিয়ে। মানে এঘৰ মানুহৰ জোঁৱায়েক গিৰিয়েক পুতেকহঁতক যদি এৰীয়া চালেং এখন নিদিয়ে, সেই মানুহজনী সম্পূৰ্ণ নহয়, বোৱা কটাত সম্পূৰ্ণ নহয়। তাৰ কথা জানিবৰ বাবে আমি গৈ আছোঁ আমাৰ জেঠাইৰ ওচৰলৈ। তাৰ বাবে অক্ষন্তেক অপেক্ষা কৰক আৰু চাই থাকক। বন্ধুসকল, এয়া আমি উপস্থিত হৈছোঁহি। এয়া মোৰ জেঠাই। জেঠাই নমস্কাৰ এটা দি দিয়ক। আৰু আপোনালোকৰ আত্মসহায়ক গোটটোৰ নামটো কি? পূবালী আত্মসহায়ক গোট। পূবালী আত্মসহায়ক গোট। এয়া হ'ল মাহী, নমস্কাৰ। আৰু এয়া মোৰ মামীয়ে হ'ব। এয়া মামী। তেখেতসকলে যি হাতত প্ৰচেষ্টা লৈছে সেয়া এক প্ৰশংসনীয় প্ৰচেষ্টা, যিটো আমাৰ অসমৰ সংস্কৃতিৰ লগত জড়িত। এই আপোনালোকে দেখিছে এৰী পলু। আগতে আমাৰ এটা পৰম্পৰা আছিল যে প্ৰত্যেক অসমীয়া ঘৰতে, অসমীয়া জনজাতীয় ঘৰতো এই এৰী পলুৰ ব্যৱস্থাটো কৰিছিল। এইটো এটা সকলোৱে জানে এই কথাখিনি। আৰু এৰী পলুটোৰ পৰা সূতা হয়, খাদ্য হয়, তাৰ আনকি একো মানে পেলনীয়া অংশটো যিটো মল্লভাগ, সেইটো এটা সুন্দৰ সাৰ হয়। আৰু এই এৰী পলুৰ বিষয়ে মই মোৰ জেঠাইৰ পৰা দুআষাৰ জানিব বিচাৰিছোঁ। জেঠাই, আপুনি কওকচোন, এৰী পলুৰ বিষয়ে আপুনি কি জানে? এৰী পলুৰ বিষয়ে কি জানো মানে, এৰী পলু হ'ল আমাৰ অসমীয়া লোক সংস্কৃতি, বিশেষকৈ আমাৰ যোগী জাতিটো কাটনি বুলি কয়। নহয়, হেৰিটো কৈছোঁ, কাটনি জাতি কয়। কাটনিটোৰ অৰ্থটো হ'ল এৰী পলু পুহি পেলাই সূতা কাটি এৰী কাপোৰ বোৱাটোৱে হ'ল হেৰি কাটনি। সেইকাৰণে আমাক কাটনিও কয় আৰু যোগী জাতিও কয়। তাৰপিছত ইয়াৰ জীৱন চক্ৰ হ'ল, এইটো হ'ল এৰী লাট কয় আৰু এৰী নহয়, এইটো এৰী লাট কয়। এইটো হেৰি হ'বলৈ হ'লে মানে প্ৰথমে ইয়াৰ পৰা পখিলা হ'ব। পখিলা কণী পাৰিব 2 দিনৰ পিছত। কণী পৰাৰ পিছত 3 দিনৰ পিছত, 3-4 দিনৰ পিছত পোৱালি জগিব। পোৱালি জগাত তেতিয়া কুমলীয়া পাত খুৱাই পৰ্যায়ক্ৰমে খুৱাই যাব লাগিব। খুৱাই যাওঁতে গৈ লাষ্টত গৈ যেতিয়া পলু 21 দিন 20 দিনৰ ভিতৰত পলুটো মানে পুৰঠ হয়, পকে। পকোতে আমি এই এনেকুৱা কলৰ চুচনি কাটি পেলাই কিবা এটা বাচনত থৈ আমি থ'লে তাত লেটা ওলাব। লেটাটো সুস্বাদ্য খাদ্য হয়। খাদ্যটো বহুত যথেষ্ট মূল্য আছে। তাৰপিছত ইয়াৰ পৰা যিটো আমি সূতা তৈয়াৰ কৰিম, সূতাটোৰো যথেষ্ট মূল্য হয়। সেই সূতাৰে আমি এৰী চাদৰ, তাৰপিছত বিভিন্ন ধৰণৰ মানে সাজপাৰ বনাব পৰা যায়। আৰু এৰী চাদৰৰ চাহিদাটো যথেষ্ট বেছি। বৰ্তমান সময়ত এইটো আপোনাৰ ব্যৱসায়িক ভিত্তিতো বহু মানুহে কৰিছে। তাৰ বিষয়ত আপোনালোকে কিবা তেনেকুৱা চিন্তা কৰিছে নেকি? আমি ব্যৱসায় ভিত্তিতে কৰিবলৈ লৈছোঁ। এতিয়া তাৰমানে আমি অকলে নোৱাৰোঁ যে কামখিনি কৰিবলৈ, প্ৰথম কৰিছোঁ। গতিকে আমি এটা আৰম্ভ কৰিছোঁ, এটা গ্ৰুপ লৈ পেলাই আমি কৰি আছোঁ। আমাৰ আত্মসহায়ক গোটৰ হেৰিত আমাৰ গোটৰ কিমানখিনি প্ৰফিট হয় আমি তেতিয়াহে গম পাম। আমাক এটা প্ৰশিক্ষণ দিলে মানে এৰী সূতা কটা নগাঁও কলেজত। তেতিয়াৰ পৰাই আমি এই মনত মানে দৃঢ়ভাৱে ভাবি ল'লোঁ যে আমি পলু পুহিম। আৰু এইটো মানে 25 দিনত সম্পূৰ্ণ কাম শেষ হৈ যায়। ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ম বুলি পেলাই আমি এই বস্তুখিনি হাতত ল'লোঁ। ৰাইজক এটা নমস্কাৰ দি দিয়ক। আপুনি এই পূবালী আত্মসহায়ক গোটত, আমাৰ সকলোৱে কৈছে আপোনাৰ অৰিহণা যথেষ্টখিনি আছে। আপুনি বোলে বহুত সহায় সহযোগিতা আগবঢ়াইছে। কওকচোন বাৰু তাৰ বিষয়ে।
তাৰ বিষয়ে মানে এইবিলাক মানে বাঁহ চাহ বান্ধা কৰা হেৰি কৰি সকলোবিলাক দিহা পৰামৰ্শ ময়ো দিছোঁ। চাং পাতা দিয়া এই চাং পতাবিলাক হেৰি দিছোঁ, আকৌ ঢাৰি চাৰি আনি দিছোঁ, ডলা চলা যি য'ত লাগে চব আনি কৰি দিছোঁ আৰু পাত পত্ৰও আনি দিওঁ। মানে মহিলাসকলক আপুনি যথেষ্টভাৱে সহায় সহযোগিতা আগবঢ়াইছে যাতে তেখেতসকলেও স্বাৱলম্বী হ'ব পাৰে আৰু অসমৰ ৰাইজৰ বাবে এটা সুন্দৰ পদক্ষেপ মানে প্ৰশংসনীয় পদক্ষেপ হওক তাৰে কামনাৰে আপুনি সহায় সহযোগিতা পূবালী আত্মসহায়ক গোটক সহায় সহযোগিতা আগবঢ়াইছে। কিন্তু তাতে আপোনাৰ কিবা কমিশ্যন চমিশ্যন আছে নেকি বাৰু? কমিশ্যন কি দিয়ে দিব আৰু এইটো ধৰা বন্ধা নাই। সহায় কৰি দিছোঁ। মাইকী মানুহ নোৱাৰে বাঁহ এডাল কাটিবলগীয়া হয়। হয়, মানে ভিডিঅ'ৰ মাজতে এটা আমি আমাৰ দৰ্শকক এটা ৰস দিব বিচাৰিছোঁ, সেইবাবে কমিশ্যন। মই জানো আপুনি এজন ৰিটায়াৰ্ড শিক্ষক, আপোনাৰ বাবে টকাৰ যিটো মানে টকাৰ আপোনাৰ যিটো সন্মান আছে তাতকৈ টকাৰ ভেলু বহু কম আৰু আপুনি ৰাইজৰ ভালৰ বাবেই কাম কৰে আৰু সেইবাবে আপোনাক নথৈ ধন্যবাদ জ্ঞাপন। ইয়াত কিমানমান পলু আপোনালোকে মানে প্ৰডাকশ্যন কৰিছে? পলু কিমানমান আছে ইয়াত? বৰ্তমানটো 4,000 মান 4,000 মান হ'ব লাগে আৰু। হয়, 4,000 আপোনাৰ কিমান কেজি মান ওলাব? 4-5 কেজি ভিতৰত হ'ব বুলি কৈছে। 4-5 কেজি ভিতৰত হ'ব ন? 4-5 কেজি আজিৰ ডেটত বজাৰৰ মূল্য কিমান? 1 কেজিত 1 কেজিত 5,000। 5,000 মানে 4-5 কেজি হ'লে আপোনালোকে 25,000, 20ৰ পৰা 25,000 টকা আপোনালোকে আয় কৰিব পাৰিব। এইটো বিষয়ত আপোনালোকে খৰচৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ কি খৰচটো আছে? খৰচ আমাৰ বৰ বেছি নাই, তথাপিও আমি নিজৰ ঘৰত যিখিনি পাৰোঁ কৰিছোঁ, কিন্তু পাতখিনি আনিব লগা হওঁতে মানে আমাৰ অলপ কষ্ট হৈছে, গাড়ী দি আনিব লগা হৈছে। কাৰণ পাত আমি যোগাৰ কৰি লোৱা নাছিলোঁ। আৰু আমাৰ ইয়াত ভিনদেউ সহায় কৰি দিছে, অলপ কলিতাই কৰিছে, মতা মানুহো আছে ইয়াত অলপ। মতা মানুহ নহ'লে নোৱাৰেতো, মাইকী মানুহে খেতি নাই। ভিনদেউৱে দিছে। এতিয়া আপোনালোকে কওকচোন অসমৰ মহিলাসকললৈ আপোনালোকে কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে যে আজিকালি মহিলাসকলে মানে আধুনিকতাৰ চাপ পৰাত তেখেতসকলে এই পলুৰ কথাটো পাহৰিয়ে গৈছে। আপোনালোকতো আধুনিক মহিলা, আপোনালোকৰ প্ৰত্যেকজনৰ মিষ্টাৰে চাকৰি এটা চাকৰি কৰে। মই জনাত গোটেইকেইজনে চাকৰিয়ালৰ পৰিয়াল, তথাপিও আপোনালোকে তেনেকুৱা এটা কাম হাতত লৈছে কাৰণে আমি খুব ভাল পাইছোঁ। আৰু আপোনালোকে আমাৰ অসমৰ মহিলাসকলক কি ক'ব বিচাৰে? আমি তেখেতলোকক এইটোৱে ক'ব বিচাৰোঁ যে তেওঁলোকে স্বাৱলম্বী হ'ব লাগে। বস্তুটো যি উঠক, মানে যি বস্তুটো মৰি গৈছে, কুটিৰ শিল্প আমাৰ অসমৰ, তেওঁলোকেও আগবঢ়াই নিয়ক। আমি যেনেকৈ কষ্ট কৰিছোঁ তেওঁলোকেও কৰক। বস্তুটো আৰু হওক আৰু সকলো। ধন্যবাদ। আপোনালোকে এইটোৱে আশা কৰিছে যে যি মানে মৃতপ্ৰায় অৱস্থাৰ যি কুটিৰ শিল্প, সেই কুটিৰ শিল্পটো যাতে আগুৱাই যাওক। আপোনালোকে যদি আপোনালোকৰ ওচৰলৈ বিশেষকৈ ঢিঙৰ বেতকাটিত এই অনুষ্ঠানটো হৈ আছে, এই মানে যি গোটটো হয় ঢিঙৰ বেতকাটিৰ গোট হয়, ঢিং পূবালী আত্মসহায়ক গোট। এই গোটৰ জৰিয়তে আপোনালোকে যদি বেলেগ মহিলাসকলে যদি ইউটিউবৰ জৰিয়তে মোৰ ভিডিঅ'টোৰ জৰিয়তে চাব বিচাৰে, তেখেতসকলে কিবা যদি সহায় বিচাৰে তেখেতসকলৰ ওচৰলৈ আহিলে তেখেতসকলে সহায় কৰিব। তেখেতসকলৰ এটাই কামনা যাতে এই হেৰাই যাবলৈ যোৱা যিটো আমাৰ সম্পদ সেইটো আকৌ জীয়াই উঠক, তাৰে কামনা কৰিছে। আৰু আপোনালোকে যে এয়া সূতা কাটি বেচিব নে কিবা বনাম বুলি ভাবিছে? কাপোৰ বব ন? কাপোৰ ববলৈ বাবে আপোনালোকে শাল চৰকাৰৰ ফালৰ পৰা কিবা প্ৰস্তুত কৰিব? সূতা কটা মেচিন দিব। আৰু আমি নিজে জানো, আমাৰ নিজৰ শাল আছে। ভুৱন চুতীয়া ছাৰে গোটেইখিনি আমাক হেৰি কৰিছে, সহযোগ কৰিছে, কৰিবলৈ সুবিধা দিছে আৰু দিয়াৰ কাৰণে আমি সুবিধাখিনিও পালোঁ আৰু সুবিধা পাইছোঁ। কেনেকৈ কি কৰিব লাগিব পিছৰ পৰ্যায়বিলাক আকৌ তেওঁলোকে আমাক নিৰ্দেশ দি থাকিব, সেইমতে আমি কৰি যাম। আপোনালোকৰ এই প্ৰশংসনীয় পদক্ষেপৰ বাবে আমি খুব সুখী হৈছোঁ। আৰু অসমৰ ৰাইজক মই এইটোৱে ক'ব বিচাৰিছোঁ যে হেৰাই যোৱা কুটিৰ শিল্প চাওক, আপোনালোকৰ এই পূবালী আত্মসহায়ক গোটে যেনেদৰে
হেৰাই যোৱা কুটিৰ শিল্পটোক আগুৱাই লৈ যাবলৈ চেষ্টা চলাইছে, পুনৰ জীৱিত কৰিবলৈ চেষ্টা চলাইছে। আপোনালোকেও হাতত লওক, আপোনালোকেও যাতে এনেদৰে কম খৰচত, অতিকে কম খৰচত আপোনালোকে এটা কথা আছে, নিজে হাতে সূতা কাটি যদি এখন কাপোৰ বব পাৰে তাত বহুতো মানে মৰম চেনেহ জড়িত হৈ থাকে। আৰু অসমীয়া প্ৰত্যেকজন শিপিনীৰ হাতৰ পৰশত যি কাপোৰ হ'ব সেয়া হ'ল আমাৰ অসমৰ বাবে এক গৌৰৱ। এই কৈ আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।